আসসালামু আলাইকুম ইত্তাবাল হুদা প্ৰিয় বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই এটা ব্যতিক্ৰমী ভিডিঅ' বনাবলগীয়া হৈছে। ভিডিঅ'টোৰ বিষয়বস্তু হৈছে আপোনালোক সকলোৱে জ্ঞাত যে অসমত এক অন্ধ বন্ধ জাহিল আজহাৰীৰ উদ্ভৱ হৈছে, যিয়ে বিভিন্ন সময়ত বিভিন্ন যুক্তিহীন অৰ্থহীন ভিত্তিহীন কথাৰে আমাৰ মুছলমান সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰাৰ লগতে বিভ্ৰান্ত কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি আছে। আচলতে সি এজন আলিম নহয়, প্ৰকৃততে সি পাশ্চাত্যৰ নীতি আদৰ্শেৰে পৰিপুষ্টিত পাশ্চাত্যৰ নীতি আদৰ্শৰ পৃষ্ঠপোষকহে। সি কেতিয়াবা কয় বুৰ্কা হিজাব পৰিধান কৰিব নালাগে, মহিলাই বুৰ্কা হিজাব পৰিলে তেওঁৰহে উশাহ নিশাহ বন্ধ হোৱা যেন লাগে। সি টুপি দাড়িৰ বিৰোধিতা কৰে, পাঞ্জাবী পাইজামাৰ বিৰোধিতা কৰে, মছজিদৰ ইমাম মুৱাজ্জিনৰ হাজিৰা টকালৈ সি বিৰোধিতা কৰে। সি সঁচাকৈয়ে নিজকে ডাঙৰ বুলিহে ভাবে। তাৰ ভিতৰত আছে অহংকাৰ, দাম্ভিকতা, আৰু এনে অহংকাৰ আৰু দাম্ভিকতা থকা মানুহ কেতিয়াও এজন আলিম হ'ব নোৱাৰে। মানুহ শিক্ষিত হ'লেই জ্ঞানী নহয়, জ্ঞানী হ'লেই শিক্ষিত নহয়। চাৰ্টিফিকেট এখন পালেই সি আলিমৰ মৰ্যাদা নাপায়, যদিহে তেওঁৰ আচৰণৰ সংশোধন নহয়। সি সঘনাই মুছলমান সম্প্ৰদায়টোকেই বিভিন্ন ধৰণে বিভিন্ন তুচ্ছ তাচ্ছিল্য বাসনেৰে থকা সৰকা কৰি আহিছে। মানুহৰ ভুল হয়, মানুহ মাত্ৰেই ভুল হয়, মেন ইজ ইৰ'ৰ টুৱাৰ্ড ইজ হিউমেন। সেই বুলি আল্লাহ তালাই ইছলামক এনেকুৱা কঠোৰভাৱে দিয়া নাই, ইছলামত এনে কোনো কঠিন নীতি দিয়া নাই যে ভুল কৰিলেই তাৰ মৃত্যুদণ্ড। সেয়া নহয়। যদি সেয়াই হয় তেন্তে জগতত ইছলাম প্ৰতিষ্ঠা হ'ব কেনেকৈ? মানুহে ভুল কৰে, মানুহ জন্মসূত্ৰে ভুলৰ বশৱৰ্তী, মানুহ জেনেটিকেলি অপৰাধপ্ৰৱণ। মানুহৰ ভুল হয়, লগে লগে সংশোধনৰো ব্যৱস্থা আছে। মানুহে কিবা অন্যায় কৰে, মানুহে ভুল কৰিলে তাৰো ব্যৱস্থা আল্লাহ তালাই ৰাখি দিছে। সেয়ে কোনোবাই যদি ভুল কৰিছে তেন্তে তাক মানৱতাৰ জৰিয়তে, ভাল উপদেশৰ জৰিয়তে সেই মানুহক সুপথলৈ আনিব লাগে। কিন্তু তাকে নকৰি সি কোনো অপৰাধীৰ ভাৱে কোনোৱে যি ভুল কৰিছে তাৰে গইনালৈ গোটেই মুছলমান সম্প্ৰদায়টোকেই সি বিভিন্ন সময়ত বিভিন্ন তুচ্ছ তাচ্ছিল্য মন্তব্যৰে থকা সৰকা কৰি আহিছে। আৰু কোৰাণ হাদিছৰ বাহিৰে নিজৰ মতামতকেই অগ্ৰাধিকাৰ দি আহিছে। আল্লাহ তালাই কোৰাণত কৈছে উদউ ইলা সাবিলি ৰব্বিকা বিল হিকমাতি ওয়াল মাউইজাতিল হাসানা। মানুহক তোমাৰ প্ৰভুৰ ৰাস্তালৈ আহ্বান কৰা উত্তম পন্থা আৰু কৌশলপূৰ্ণভাৱে শ্ৰুতি মধুৰ বাহনেৰে মানুহক আহ্বান কৰা, তেতিয়াহে মানুহ সুপথলৈ ঘূৰি আহিব। কিন্তু তাকে নকৰি বৰ্তসনা কৰিলে, মানুহক তুচ্ছ তাচ্ছিল্য কৰিলে সি কেতিয়াও সুপথলৈ ঘূৰি নাহে। সি কেতিয়াবা দাবী কৰে পিকনিক খোৱাটো বৈধ, জানাজাৰ নামাজ পঢ়াবলৈ আলিম নালাগে, ডক্টৰ ইঞ্জিনিয়াৰেও জানাজাৰ নামাজ পঢ়াব পাৰে। বুৰ্কা হিজাব পৰিধান কৰিব নালাগে, বুৰ্কা হিজাব পৰিলে তেওঁৰ যেন উশাহ নিশাহ বন্ধ হোৱা অনুভৱ হয়। টুপি পাঞ্জাবী নালাগে, দাঢ়ি নালাগে। কেতিয়াবা সি কয় নাৰীসকলক আৰু স্বাধীনতা দিব লাগে, নাৰীসকলক 5 ষ্টাৰ হোটেললৈ লৈ যাব লাগে, নাৰীসকলক শ্বপিং মললৈ লৈ যাব লাগে। আৰে বেটা, তুমিতো অসমৰ মুছলমানৰ অভিভাৱক নহয়। যদি মুছলমানে বা ইছলামে নাৰীক স্বাধীনতা দিয়া নাই, তুমি দিবা, তেন্তে তোমাৰ পৰিয়ালত আছে নহয় মহিলা, তোমাৰ মাতৃ ভগ্নী পত্নীক কোৱা হিজাব পৰিত্যাগ কৰিবলৈ আৰু শ্বপিং মলত এৰি দিয়া, আমাৰ কোনো আপত্তি নাই। কিন্তু তুমি এনে বণ্ড নীতি, এনে বণ্ড আদৰ্শ আমাক দেখুৱাব নালাগে। তুমি আমাৰ অভিভাৱক নহয়। তুমি কোৱাহে জানাজা পঢ়িবলৈ মোল্লা লাগিব, তেনে নহয়। তোমাৰ আদৰ্শ হৈছে মুছলমানে ধৰ্মীয় শিক্ষাটোকে পৰিত্যাগ কৰিব লাগে। অ মূৰ্খ,
কিমান হাফিজ কিমান কাৰী আজিকালি ডক্টৰ ইঞ্জিনিয়াৰ হৈছে তোমাৰ খবৰ আছেনে? তোমাৰ ব্ৰেইনে ঢুকি পোৱা নাই? অন্ধটো জাহিলিয়তৰ মালা যিহেতু ডিঙিত আঁৰি লৈছে। প্ৰকৃততে সি আলিম নহয়, ছদ্নবেহী আলিম। হুজুৰ সাল্লাল্লাহু আলাইহি সাল্লামে কৈ গৈছিল যে আমাৰ উম্মত এনেকুৱা এটা অৱস্থাত উপনীত হ'বগৈ যেতিয়া নিজৰ ইমানটো বৰ্তাই ৰখাটো বহুত টান হৈ পৰিব। কাৰণ এনেকুৱা কিছুমান ছদ্নবেহী আলিমৰ উদ্ভৱ হ'ব যিসকলে মানুহক বিভ্ৰান্ত কৰিব, ইছলামৰ পৰা আঁতৰাই দিব। আৰু আজি এই আজহাৰী বোলা মানুহজনে সাক্ষ্য বহন কৰিছে যে কিয়ামত বেছি দিন দূৰত নহয়। এই আজহাৰী বোলা মানুহজনে সাক্ষ্য বহন কৰিছে যে কিয়ামত অনতিদূৰ, কিয়ামত হ'ব, দাজ্জাল আহিব, তাৰে সাক্ষী সি বহন কৰিছে। আৰু সেই কিয়ামতৰ যি নিচান, যি আলামত, সেয়া আমি দেখিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ বৰ্তমানৰ যুৱকসকলক সঁচাকৈয়ে আন্তৰিক অভিনন্দন দিবই লাগিব যে আপোনালোকৰ মাজত আমাৰ বহুতো অশিক্ষিত আমাৰ ভাতৃসকল আছে, সেইসকলেও কিন্তু এই ভণ্ডটোক পাত্তা দিয়া নাই। তাৰমানে আজহাৰীয়ে প্ৰমাণ কৰিছে যে কিয়ামত হ'ব, দাজ্জাল আহিব, তাৰে নিচানালৈ সি আৱিৰ্ভাৱ হৈছে আৰু মানুহক বিপথে পৰিচালিত কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি আছে। তাৰ সমান্তৰালকৈ আমাৰ মুছলমান মাতৃ ভগ্নীসকলেও কিন্তু তাৰ যোগ্য প্ৰত্যুত্তৰ দিছে। তেওঁক সমৰ্থন কৰাৰ বিপৰীতে তাক গৰিহণাহে দিছে। তাৰমানে প্ৰমাণ কৰি দিছে যে আজহাৰী ভৱিষ্যতে দাজ্জাল কিয়, দাজ্জালতকৈ ডাঙৰটো আহিলে এইদৰে আমি সিহঁতক পৰাস্ত কৰিম আৰু আমাৰ ইমান আমি বৰ্তাই ৰাখিম। গতিকে আমাৰ বৰ্তমানৰ মাতৃ ভগ্নীসকলক, ভাতৃসকলক মই অভিনন্দন দিছোঁ। আপোনালোকৰ যি বিশ্বাস, আপোনালোকৰ ইমান আল্লাহ তালাই চিৰদিন অটুট ৰাখক, অচল ৰাখক, যাতে দাজ্জালেও আপোনালোকৰ ইমান ধ্বংস কৰিব নোৱাৰে। মোৰ বিশ্বাস যিদিনা দাজ্জাল আহিব, দুই হাতত জান্নাত জাহান্নাম লৈ আহি কোৱা, আনা ৰাব্বুকুম, মই তোমালোকৰ প্ৰভু, মোক তোমালোকে উপাসনা কৰা, মোৰ আনুগত্য স্বীকাৰ কৰা, মোৰ ওপৰত বিশ্বাস আনা, অন্যথা জাহান্নামত দিম। তেতিয়া হয়তো এই দাজ্জালক আপোনালোকে পদদলিত কৰিব পাৰিব। আপোনালোকে ইমান মজবুত আছে, আপোনালোকে প্ৰমাণ কৰি দিছে যে আমি আখিৰ নবীৰ উম্মত, আমি শেষ নবীৰ উম্মত, আমাৰ ভিতৰত ইমান আছে, আমি ইমানেৰে পৰিপূৰ্ণ মানৱ, আপোনালোকে প্ৰমাণ কৰি দিছে। গতিকে আমাৰ মুছলমান মাতৃভগ্নীসকলকো আহ্বান জনাম, এই ভণ্ডৰ কথাত যাতে ভুল গৈ আপোনাৰ নাৰীত্ব, আপোনাৰ মানৱতা, আপোনাৰ সন্মান, মান মৰ্যাদা, আপোনাৰ ইমান ধ্বংস নকৰে। এই আজহাৰীয়ে নিজৰ দাম্ভিকতা, নিজৰ গৌৰৱ প্ৰকাশ কৰিবলৈ লৈছে। তেওঁ যুক্তি দিয়ে যে পিকনিক খাব পাৰে। ঐ ভণ্ড, একবিংশ শতিকাত মুছলমান কিন্তু ধৰ্মীয় শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকা নাই। তোতকৈ বহুত ভাল জানে অশিক্ষিত মুছলমানে। আমাৰ পৰিয়ালসহ বা আমাৰ বন্ধু বান্ধৱ একেলগে হৈ একে থালতে আহাৰ গ্ৰহণ কৰা যে আমাৰ নবীৰ সুন্নত আদৰ্শ, তাত যে ৰহমত, বৰকত, ফজিলত আছে, সেই কথা তোৰ নিচিনা আজহাৰীয়ে শিকাব নালাগে, আমি বহু আগৰে পৰাই জানো। কিন্তু ইয়াৰ উচিৰালৈ নতুন বছৰ পাতি শিয়ালৰ দৰে ঘৰৰ কুকুৰা হাঁহ বাহিৰত কাটি, পথাৰত কাটি, হোৱা কৰি, ডিজে বজাই, বিভিন্ন ধৰণৰ নৃত্য কৰি, হাল্লা চিল্লা কৰি, চিঞৰ বাখৰ কৰি, এক কোলাহল পৰিৱেশৰ সৃষ্টি কৰি, মানুহৰ নিদ্ৰা হৰণ কৰি, ছাত্ৰ ছাত্ৰীৰ লিখা পঢ়াৰ ব্যাঘাত জন্মাই যি আনন্দ উপভোগ কৰা হয়, এই আনন্দৰ কিন্তু অনুমতি ইছলামত নিদিয়ে। সি মিলাদুন নবীৰ নামত ৰেলী উলিয়াবলৈ কয়, মাইকিং কৰিবলৈ কয়। এইটো তই ক'ত পাইছ ঐ বন্ধ? নবীৰ জামানাত আমাৰ চাহাবাসকলে এনেকুৱা কৰিছিল নেকি? সি কয় মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম বুলি ক'লে ভুল হয়, পাপ হয়। আৰে পাগল, আৰে মূৰ্খ, তোৰ যে কোরআন হাদিসৰ জ্ঞান নাই, তাকেই প্ৰমাণ কৰিলি। আৰে কোরআনততো আল্লাহ নিজেই মুহাম্মদ বুলি মাতিছে, নিজে ইয়া মুহাম্মদ বুলি মাতিছে। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ নামত এটা আয়াতো, এটা সূৰাও নাজিল কৰিছে। কোরআনত আল্লাহ নিজেই মুহাম্মদ বুলি উল্লেখ কৰিছে। আল্লাহ নিজেই পছন্দ কৰি আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামক মুহাম্মদ নাম ৰাখিছে। আল্লাহ নিজেই মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ নামত মুহাম্মদ নামেৰে এটা সূৰাও নাজিল কৰিছে। যদি
আজহাৰী বন্ড আজহাৰী শুনি ল, যি শক্তি আছে তেন্তে উত্তৰ দিবি। যদি মুহাম্মদ বুলি ক'লে ভুল হয় তেন্তে সূৰা মুহাম্মদৰ প্ৰথম আয়াতত যে আল্লাহ তালাই কৈছে ওয়া আমানু বিমা নুজিলা আলা মুহাম্মদ, ইয়াত যে মুহাম্মদ শব্দটো আল্লাহ তালাই ব্যৱহাৰ কৰিছে, এই মুহাম্মদৰ ঠাইত কোনটো শব্দ দি তই আয়াতটো পূৰণ কৰিবি নে কোৰাণ পঢ়াই বাদ দিবি? যদি মুহাম্মদ ক'লে ভুল হয়, পাপ হয়, তেন্তে কোৰাণত বাৰে বাৰে আল্লাহ মুহাম্মদ মুহাম্মদ বুলি উল্লেখ কৰিছে, ইয়া মুহাম্মদ বুলি সম্বোধন কৰিছে। সেই সূৰাবিলাকত মুহাম্মদ শব্দৰ ঠাইত তই কি শব্দ দি সূৰাটো পূৰণ কৰিবি? উত্তৰ দে জদামূৰ্খ। এনেকুৱা পাগলামি আৰু বন্দামি কিন্তু নচলিব। সি যিবিলাক কথা কয় এটাও কিন্তু কোৰাণ হাদিছৰ লগত কোনো মিল নাই। কেতিয়াও সি কোৰাণ হাদিছৰ ৰেফাৰেঞ্চ দি কোনো কথা নকয়। তাৰমানে কোৰাণ হাদিছৰ তেওঁৰ জ্ঞান নাই, ক'ব ক'ৰ পৰা? সি বাৰে বাৰে কোৰাণ হাদিছক ভায়লেট কৰি আছে। হুজুৰ সাল্লামে কৈছে সেইজন মুছলমান নহয় যিজনৰ হাতৰ দ্বাৰা তাৰ মুখৰ দ্বাৰা বা তাৰ কৰ্মৰ দ্বাৰা অইন মুছলমানে কষ্ট পায়, সেইজন মোৰ দলৰ অন্তৰ্ভুক্ত নহয়। আৰু সি আমাৰ সকলো মুছলমান সম্প্ৰদায়টোকেই তুচ্ছ তাচ্ছিল্য কৰি তেওঁ নিজৰ পাণ্ডিত্য প্ৰকাশ কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি আছে। ইয়াক মূৰ্খামি, হাদিছক ভায়লেট কৰিছে। হুজুৰ সাল্লামৰ হাদিছ, যি কাৰো ভিতৰত সৰিয়হৰ দানা বৰ্তাত অনুপৰিমাণ দাম্ভিকতা অহংকাৰ আছে তেন্তে সি কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে, তাকেও সি ভায়লেট কৰিছে। আৰে অহংকাৰ আৰু দাম্ভিকতা ই কাৰ চিহ্ন? অহংকাৰ আৰু দাম্ভিকতা ই হ'ল শয়তানৰ লক্ষণ। আপোনালোকে জানে যে জ্যেষ্ঠ শয়তান ইবলিছ বুলি কোৱা হয়, সি কিন্তু জেনেটিকেলি জিন আছিলে। জিন থকাৰ পিছত তেওঁক যেতিয়া ফেৰেস্তাসকলে লৈ গ'ল তেতিয়া সি তাতে ডাঙৰ দীঘল হ'ল। এই শয়তান কিন্তু প্ৰকৃতপক্ষে জিনজাত, আৰু সি এসময়ত ইবাদত কৰি কৰি আল্লাহৰ উপাসনা কৰি কৰি এনেকুৱা এটা স্থান পালে যে আল্লাহ তালাই সন্তুষ্ট হৈ তেওঁক ফেৰেস্তালৈ চামিল কৰি দিলে, ফেৰেস্তাৰ মৰ্যাদা দি দিলে, যাৰ কাৰণে তাৰ নাম দিছিল আজাজিল, তাৰমানে আল্লাহ শক্তি দানকাৰী। তেতিয়া সি এনেকুৱা আবিদ হৈছিল, আল্লাহ তাক এনেকুৱা জ্ঞান দিছিল যে সি জ্ঞানৰ ফলত ফিৰিস্তাসকলকো, ইবাদতৰ ফলত ফিৰিস্তাসকলকো চেৰ পেলাইছিল। আল্লাহ তালাই তেওঁক এনেকুৱা জ্ঞান দিছিলে আৰু সি এনেকুৱা ইবাদত কৰিছিলে যে তেওঁ ফিৰিস্তাসকলকো চেৰ পেলাইছিলে। ফিৰিস্তাসকলে মনে মনে কি ভাবে সেয়াও সি কৈ দিব পাৰে। এনেকুৱা জ্ঞান হোৱাৰ পিছত তেওঁৰ দাম্ভিকতা আহি গ'ল, তেওঁৰ আত্মগৰ্বী বৃদ্ধি হৈ গ'ল, নিজৰ ভিতৰত গৰ্ব হৈ গ'ল। তেতিয়া সি মনে মনে ভাবিলে যে মই যি জ্ঞান অৰ্জন কৰিলোঁ, নিশ্চয় এই বিশ্ব ব্ৰহ্মাণ্ডখন যদি আল্লাহ তালাই কোনোবা কাৰণত চলাই নিয়াৰ দায়িত্ব মোক দি দিয়ে তেন্তে মই নিশ্চয় চলাই নিব পাৰিম। নাউজুবিল্লাহি মিন জালিক। এনেকুৱা দাম্ভিকতা অহংকাৰৰ কাৰণে তাৰ পৰিণতি আজি কি? এনেকুৱা দাম্ভিকতা তেওঁৰ ভিতৰত আহি গ'ল। আৰু আল্লাহ তালাই আদমক সৃষ্টি কৰি ফেৰেস্তাসকলক মাতিছিল, তাকো মাতিছিলে তোমালোকে সিজদা কৰা। তেতিয়া সকলো ফেৰেস্তাই সিজদা কৰিছিলে, কিন্তু ইল্লা ইবলিছ, ইবলিছে কৰা নাছিলে, কাৰণ তাৰ ভিতৰত অহংকাৰ দাম্ভিকতা। সি যুক্তি দিছে যে মোক বনাইছা অগ্নিশিখাৰে আৰু আদমক বনাইছা মাটিৰে, মই অগ্নিশিখাৰ তৈয়াৰী হৈ এই মাটিৰ পদাৰ্থক কেনেকৈ সিজদা কৰোঁ? যিহেতু অগ্নি থাকে ওপৰত, মাটি থাকে তলত, মই ওপৰৰ হৈ তলৰটোক মই সিজদা কৰিব নোৱাৰিম। এয়া আছিল তেওঁৰ দাম্ভিকতা। সি কৈছে মই সাত আসমান জমিন ক'তো মই তোমাক সিজদা কৰিবলৈ বাকী হোৱা নাই, মোৰ সমান ইবাদত কোনেও কৰিব পৰা নাই, আজি আদমক মই কেলৈ সিজদা কৰিম? এয়া তাৰ আছিল দাম্ভিকতা, তাৰ অহংকাৰ। আৰু তাৰ অহংকাৰৰ কাৰণে তাৰ পৰিণতি হৈছে আল্লাহ তালাই তেওঁক ইবলিছলৈ ৰূপান্তৰিত কৰি দিলে, তাৰমানে অভিশপ্ত। আৰু এই অভিশপ্তৰ গ্লানি তেওঁ চিৰ জিন্দগী বহন কৰিব লাগিব। এনে অহংকাৰৰ কাৰণে এজন ডাঙৰ আলিম
হুছেইন আহমদ, এই হুছেইন আহমদ অৱশেষত নিজৰ অহংকাৰৰ ফলত নবী বুলি দাবী কৰাত অৱশেষত তেওঁৰ মৃত্যু হৈছিল টয়লেটত, লেট্ৰিনৰ ভিতৰত। আৰু এই পৰিণতি চাগে এই আজহাৰী বোলা এই পাগলটোৰো হ'ব। গতিকে সময় থাকোঁতে সকীয়াই দিছোঁ, এনেকুৱা ভণ্ডামি, এনেকুৱা যুক্তিহীন ভিত্তিহীন কথা কৈ মুছলমানৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিলে আজহাৰী, পাগল আজহাৰী, ইউ আৰ আণ্ডাৰ আলিমছ ছাৰ্ভাইলেন্স, ইউ শুড বি এৰেষ্টেড ওৱান ডে। হয়তো এদিন জনতাৰ ৰোষত পৰিব লাগিব আৰু জনতাৰ কাঠগড়াত থিয় হৈ হয়তো তুচ্ছ তাচ্ছিল্যৰ গ্লানি বহন কৰিব লাগিব।